নমস্কাৰ, আসসালামু আলাইকুম। ভালনে সকলোৰে? এই চাওকচোন গাড়ীত কেনেকৈ জাম লাগিছে, বাপৰে কি ব্লক। এতিয়া যে যাই পাম। মোৰ ননন হাত আজি ননন এজনী সিহঁতে ফুৰিব আহিছে শ্বিলঙত। ৰুমত মাতিলোঁ, সিহঁতৰ বোলে সময় নহ'ল, নাহিল। তাৰপিছত সিহঁতে এই ৰাস্তা ব্লকত ফাঁচি গৈছিল। মিষ্টাৰে সিহঁতক এই পাৰ্কখনত লৈ আহিল, এই লেডি হাইডাৰৰ পাৰ্ক। এই পাৰ্কখনতে লগ কৰি সিহঁতক ভিতৰত এৰি দি মিষ্টাৰে মোক গাড়ীত তুলি দিলে। এই পাৰ্কখনতে সিহঁতক লগ কৰিলোঁ, লগ কৰি আৰু এনেকৈ মোক গাড়ী তুলিলে। মই আৰু আহি গ'লোঁ। মই গাড়ী ষ্টাৰ্ট কৰিলোঁ, 1টা বজাত মই গাড়ীত উঠিছোঁ। তাৰপিছত মই এইখন হ'ল গল্ফলিং। এইটো গল্ফলিং পলত আছে। এখন ফিল্ড, ইয়াত মানুহ ফুৰিবলৈ আহে, ধুনীয়া ঠাই, ভাল লাগে। এইখিনি এটা পিকনিক প্লেচ হয়, গল্ফলিং বুলি কয়। এইখিনি আগতে টিকেট লোৱা নাছিল, আজিকালি টিকেট লৈ, ভাল লাগে ঠাইখিনি, আহিব পাৰে আপোনালোকে। মোৰ গোটেই ৰাস্তা বমি হৈছে। মোৰ এইটোৱে প্ৰব্লেম, গাড়ীত উঠিলে মোৰ বমি হয়। তাৰপিছত মূৰটো ঘূৰাইছে, গোটেই ৰাস্তাই মূৰ পেলাই আহিছোঁ। আহি মই এয়া খানাপাৰা পালোঁ। এই খানাপাৰা নামি তাৰপিছত মেজিকত উঠি ল'লোঁ। জালুকবাৰী চিঞৰি আছিল, জালুকবাৰীলৈ বুলি যাওঁ এতিয়া। আৰু মেজিকত উঠি এয়া জালুকবাৰী পাই গ'লোঁ মই। তাৰপিছত এইখিনিতে মোৰ আকৌ এটা কাহিনী হ'ল। মই বোলে নামিব লাগে ব্ৰিজৰ ওপৰত, মই নামি গ'লোঁ ব্ৰিজৰ তলত। মই ইমান ভালকৈ নাজানো ক'ত নামিব লাগে, ক'ত উঠিব লাগে। তাৰপিছত আকৌ দাদা এজনে মোক য'ত ডাইৰেক্ট গাড়ী নাপায় বোলে তলৰ পৰা, য'ত ডাইৰেক্ট গাড়ী পায় তালৈ লৈ গ'ল। তালৈ লৈ গৈ মোক বাছত উঠাই দিলে। দাদাজনক ধন্যবাদ। তাৰপিছত আকৌ মই বাছত উঠি এনেকৈ ডাইৰেক্ট বাছ পাই গ'লোঁ। বাছৰ পৰা এয়া মই ৰঙিয়া পালোঁৱে। বাছো 2খন সলালোঁ। ইয়াৰ কাহিনীটো কৈ আছোঁ বাৰু, কিয় 2খন বাছ সলালোঁ। তাৰপিছত বাছৰ পৰা নামি গ'লোঁ মই। এয়া যিজনী ছোৱালী আজিলৈকে ঘৰৰ পৰা ৰঙিয়ালৈ আহোঁতেও মই কি কৰিছিলোঁ, মোৰ হয় ভণ্টি নহয় ভাইটি, কাৰোবাক লগত লৈ আহোঁ। অকলে আহিবলৈ লাজ লাগে, ভয় লাগে, এনেকুৱা। আৰু সেইজনী ছোৱালী আজি শ্বিলঙৰ পৰা আজি ৰঙিয়া আহি পালোঁ। চাওকচোন কিমান সাহস লৈ আহিছোঁ। তাৰপিছত মই ইয়াৰ পৰা এখন মোৰ প্ৰিয় বাহন ই ৰিক্সাখন লৈ বুলি ঘৰলৈ গ'লোঁ। ভোকো লাগিছে, ইমান ভোক লাগিছে। ৰাতিপুৱা মই এই বমি হয় বাবে একো খাবও নোৱাৰোঁ, এনেকুৱা। ইফালে বমিও কৰিছোঁ। তাৰপিছত আকৌ আহিয়ে ৰিক্সাৰ পৰা নামি এয়া ভাত খালোঁ মই, দাইল, এয়া নেচেৰা ভাজি আৰু খাই দিলোঁ। খাইটো আমাৰ মৰম আৰু ভণ্টিৰ ল'ৰা, এইটো সৰু আৰু এইটো আমাৰ বদমাছ দুষ্ট ডাঙৰ। এইকেইটাক পালে অকণমান খেলিলোঁ, খাইলোঁ। ৰাতিপুৱা আকৌ যাম মই কাম শেষ হোৱাৰ পিছত। সেইকাৰণে আমাৰ এতিয়া সৰু হয়, এইটো মোৰ ভাইটি। ই বান্দৰে গাছত উঠি মোলৈ বুলি বাকে খাব, সেইকাৰণে মধুৰিআম পাৰি আছে, সফৰাম পাৰি আছে। আমি সফৰাম বুলি কওঁ দিয়ক। এইটো আপোনালোকৰ ফালে কি বুলি কয়? সি বায়েকক সফৰাম পাৰি দি আছে। সি পাৰি আছে ধুনীয়াকৈ, বেচেৰাই গাছত উঠি। এই মৰম, এইবিলাকে মৰম। কিমান লাগি আছে চাইছেনে? তলত কিমান পকি সৰি গৈছে। ছাগলীয়ে খাব পচাবিলাক, পচিয়ে গৈছে, এনেকুৱা। তাৰপিছত আৰু এতিয়া ঘৰখনক বাই ক'লোঁ, এৰাতিৰ কাৰণে আহিছিলোঁ। আহি এতিয়া আকৌ গৈ আছোঁ শ্বিলং। এয়া মই খানাপাৰা পালোঁৱে। খানাপাৰাত মই এয়া বাছৰ পৰা নামি এয়া গাড়ীত উঠি লৈছোঁ। এতিয়া মই ঘৰলৈ বুলি গৈ আছোঁ। এয়া মোৰ ছোৱালী, দেউতাকে পঠাই দিছে ফটো। সিহঁতৰ উৎপাত মাজতে এতিয়া মোৰ কাহিনীটো কওঁ। এতিয়া মই মোৰ বাছত হোৱা কাহিনীটো কওঁ। কি হ'ল, মই বাছত আহোঁতে যিহেতু এবাৰো আহি পোৱা নাই, ৰাস্তাবিলাকো নতুনকৈ বনাইছে। মই নামিব লাগে ৰঙিয়াত, মই নামি গ'লোঁ বাইপাছ চাৰিআলি নে কি, তাত নামি গ'লোঁ। মই ভাবিছোঁ পালোঁৱেই নেকি। বাছতো ইফালে ভাড়া দিয়া হৈ গ'ল। মই এতিয়া দুবাৰ ভাড়াটো ভৰিব লাগিলে, ইফালে চিনিও নাপাওঁ। মই নামি কিনে কৈছোঁ এইখিনিতো আমাৰ ঠাই নহয়। তাৰপিছত আকৌ মই এজন মানুহক ক'লোঁ, দাদা এইখিনি কি জেগা? কৈছে কি, তুমি ক'ত যাবা? মই বোলো মই ৰঙিয়াত যাম। বোলে এইখিনিতো বাইপাছ চাৰিআলি। আকৌ এখন বেলেগ বাছত উঠি এনেকৈ বুলি ৰঙিয়ালৈ গ'লোঁ। এইটোৱে মোৰ কাহিনী আছিল মাজত। অকলে গ'লোঁ, এইটো এটা অভিজ্ঞতা এটা, এনেকুৱা। তাৰপিছত মই আহি এতিয়া দেউতাকে মোক লৈ আহিল এইখিনি। তাৰপিছত ছোৱালীক টিউশ্যনৰ পৰা বুলি লৈ যাওঁ। এইটো তাই ইয়াতে টিউশ্যন কৰে। তাই গম নাপায় যে মই আহিছোঁ, তাইৰ কাৰণে এটা ছাৰপ্ৰাইজ আছে। ইয়াত দৌৰিছে। এদিন এৰাতি তাই মাকক দেখা নাই। তাইক মই খুজিলোঁ, মোক কেনেকৈ দেখা পালা? মোৰ বোলে মই ভিডিঅ' বনাই থাকোঁতে মোৰ হাতখন বোলে দেখিছে, তাতেই তাই চিনি পাইছে। চাওকচোন মৰম।
তাৰপিছত আৰু আহি আমি ঘৰ পালোঁৱে। এতিয়া তাইকো টিউশ্যনৰ পৰা লৈ আহিলোঁ। মিষ্টাৰে মোৰ কাৰণে ধুনীয়াকৈ ভাত বনাই থৈ দিছে বেচেৰাই। ভাত খালোঁ। তাৰপিছত এয়া আমি আহি পালোঁৱে। এয়া আমাৰ বিংগ, আমাৰ কুকুৰটো ইয়াতে ৰখি আছে। আমাৰ কম্পাউণ্ডৰ কুকুৰ, চবৰে মৰমৰে বিংগ। তাৰপিছত আহি তলা খুলি ভিতৰখনৰ অৱস্থা চালোঁ। ভালকৈ ৰাখিছে আৰু বাপেক জীয়েক এইকেইটা আমাৰ মাছ। ইমানেই আছিল আৰু আজিৰ ব্লগটোত।